নকৰা হেতু ক আগতে এয়াৰচেলৰ মই আজি 3 দিন ধৰি মেক্সুদাই মই কমপ্লেইন দি আছো তোক নেটৱৰ্ক ভাল কৰিবি না সিম ভাঙবা লাগব মই হেতু কো হা বালৰ অসুবিধা তোৰ মেক্সুদা এতে বালৰ এটা টাৱাৰৰ পৰা 1/2 কিলোমিটাৰ দূৰত নাই মেক্সুদা 2G বেগে কাম নকৰে সেতৰ সিম দিবা ইছা এতে তুন কেলা হা বালৰ সিম ভাঙি ওলাম মেক্সুদা এয়াৰচেল বাল এয়াৰচেল নি তোৰ ভডাফোনে যদি নেটৱৰ্ক পাই এয়াৰচেল যদি ৰিলায়েন্স যদি নেটৱৰ্ক পাই মেক্সুদা এয়াৰচেল কিয় নাপায় হা 2G বেগ এটা ভৰাইছো নেট পেক মেক্সুদা ইটালে টান্দা পাৰা নাই এয়াৰচেলৰ পৰা 1/2 কিলোমিটাৰ দূৰত নাই কি বালৰ প্ৰব্লেম এগলা কমপ্লেইন মাৰি থৈ দিছো চা কিহৰ কমপ্লেইন দিছিলো মেক্সুদা ওয়াই বালো তোহার এতে বাংলার খেতি করবা ইচ্ছা আছে এয়ারসেল লাগে কিনে রাতিপুৱা চকু কটা মেলিছো 2ডাল নেটৱৰ্ক 1/2 কিলোমিটাৰ দূৰত নাই কেলা টাৱাৰৰ পৰা নেটটো অন করছো কেলা নাটানে তার মাকসুদাই গালি পাছো শুনা পাইছা না ইটা নিশ্চয় স্যার আপনি প্রফেশনাল কলত আছে অনুগ্রহ করে প্রফেশনালি বিহেভ প্রফেশনাল বাদ দিয়া হে প্রফেশনাল তোহার প্রফেশনাল তোহার লগত রাখবি ভালো আমার প্রফেশনাল আমার লগত রাখছো এনেকা যদি নেটৱৰ্ক যদি নাপাং ভালো কেলা সিম বদলে বনাম নরু বুলি কত নেটৱৰ্ক দিবা তে আমি নরু নেটৱৰ্ক দিবা আপোনালোকে সিম বদলে ফেলক রিলায়েন্সৰ সিম লাগক এয়ারটেল সিম লাগক এনেকা কো ভালোর লৰা দিয়ে নরু বুলি কম একসুদাই প্রফেশনাল তোহার লগত আছে আমার লগত নাই আমি প্রফেশনাল কি আল কি ভাল কি বুঝি নাপাও আমাক নেটৱৰ্ক লাগে আমি হেতু জানো ফোন করবা লাগে আমি নেট করবা লাগে আমি হেতু জানো আমি মেক্সুদা এই 2 দিনা কাস্টমার নহয় এয়ারসেলৰ আজি 5 বছৰ ধৰি এয়ারসেল ইউজ কৰি আছো জানা অপা পইচা দি আছো মেক্সুদা এনাই দি আছো নেকি হা তোৰ বাপেৰে পৰা আনি দিছো নেকি তোৰ বাপেৰে পৰা পইচা আনি দিছো মই নিজে কষ্ট কৰি কিনে নেটপেক ভৰাইছো মেক্সুদা দি নেটপেকে কামে নকৰে ভাল কৰবা ভৰাইছো নেকি মেক্সুদাই আপোনাক জনা বিচাৰিছে আপোনালোকৰ এৰিয়া কিনে বৰ্তমান তাৰ ইনফ্ৰাইছো চলি আছে তাৰ কাৰণে এনেকুৱা প্ৰব্লেম দেখুৱাইছে ভালো ভাল কৰি দিবা দি হেকলা নাই নহলি চিম বদলাম মেক্সুদাই যি বয়া আজি ভাল কৰি দিবা দি আজি 3 দিন ধৰি কমপ্লেইন দিছো এই কমপ্লেইন বহুতে দিছি একলাই মইয়ে দিয়া নাই এই কমপ্লেইন দিয়া পিছতো যদি ভাল নহয় মেক্সুদাই নহয় বুলি কো যে ভাল নহয় এয়ারসেল তাতে তাতে নেটৱৰ্ক নাপায় আমি সিম বদলে বলা কি কো আশা দিয়া কিয় আপনি 10 দিন পিছত ঠিক হৈ যাব 3 দিন পিছত ঠিক হৈ যাব মেক্সুদাই তোহাৰতে মই তোহাৰ খাই ৰখি আছো তে তোহাৰ মেক্সুদাই এই কাৰণে ৰখি আছো নাকি দেখো উত্তৰ দি যা প্ৰব্লেম চলি আছে তাৰ কাৰণে তেনেকুৱা অসুবিধা দেখুৱাইছে প্ৰব্লেম আজি 6 মাহ ধৰি প্ৰব্লেমে চলি আছে জাগাখিনি আপোনাক ক'ব বিচাৰিছো যদিহে আপুনি মোৰ কথাখিনি শুনিব ট্ৰাই নকৰে মই আপোনাৰ কলটো আগবঢ়াই লৈ যাব নোৱাৰিম স্যাৰ দেখো মই তোমাৰ কথা শুনিম দে কচোন কি কবা ক বৰ্তমান আপোনালোকৰ যেটো নেটৱৰ্কৰ কমপ্লেইন দিছে মই বুজি পাইছো আপোনাৰ বৰ্তমান প্ৰব্লেম হৈছে মই হেতু বুজি পাইছো আপুনি প্ৰব্লেম হোৱাৰ কাৰণে আপুনি আমাৰ এনে কমপ্লেইন কৰিছে জনাব বিচাৰিছো বৰ্তমান আপোনালোকৰ এৰিয়াখিনিত বৰ্তমান ইনফ্ৰাইছো চলি আছে মানে আমাৰ নেটৱৰ্কৰ টিমৰ সাইডৰ পৰা আপোনালোকৰ এৰিয়াখিনিত বৰ্তমান কামটো কৰি আছে এটো কেতিয়ালৈকে কামটো কৰিব কোনো ধৰণৰ নিৰ্দিষ্ট টাইম আৰু ডেট ধৰি দিয়া নাই যেতিয়া কামটো শেষ হ'ব নেটৱৰ্কটো ভাল হ'ব অটোমেটিক আপুনি গম পাই যাব নেটৱৰ্ক বয়া আহিব ইফালে মানুহ এটা বেমাৰত পৰি থাকিব ফোন কৰবা লাগা হলি নেটৱৰ্ক নাই লাগে ভালো ঝগড়া মানুহ মৰি যাওক মেক্সুদাই নাকি মানুহ মৰি যাওক তোহাৰ এয়ারসেলৰ সিম নেটৱৰ্ক নাই আমি কি ভাল কৰবা লাগে নাকি হ্যাঁ 108 ফোন করবা 108 যদি ফোন করবা লাগা হয় যদি সিমর যদি নেটৱৰ্ক চাক নাথকে বুজি নাপাই যদি ফোন করলি লাগে মানুহ মৰি যাওক মেক্সুদাই তোহাৰ প্রবলেমের কাৰণে নাকি হ্যাঁ মানুহ মৰি যাব লাগব তোহাৰ প্রবলেমের কাৰণে এটা প্রবলেম ভাল করব না নকরে হেতু ক যদি নকরে যদি মই সিম চেঞ্জ কৰো মই যাই কিনে নিশ্চয় কৰিব স্যার কোন দিনা করব নিশ্চয় করব বুলি আজি 6 মাহ আগতে কইছি 6 মাহ পাৰ হল ইটাকে নিশ্চয় করব তুই আহি আছে কোন দিনা করব হেতু ক ডেট আৰু টাইম ধৰি আমাৰ ফালৰ পৰা দিব পৰা নাযায় কাৰণ এটো নেটৱৰ্কৰ প্ৰব্লেম এতিয়ালে ডাইৰেক্ট ক যে কি তুমি এয়ারসেল সিম ইউজ কৰবা নাগে বদলে বলা ইনকে ক ডাইৰেক্ট কিয় কব না মুখেদি আরে তুপ দি থাকবো আজি কৰিম কালি কৰিম আছে ভালো নকৰা আছে